Good morning, beta. Good morning. Sao? Oh, susu kailah. Hah? Susu kailah. Susu kailah. চিটিকি যদি হে কাকৰতে পৰে। নমস্কাৰ, কেশৱজী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু স্বাস্থ্যৱান আছে। দুপৰীয়া প্ৰায় 12 বাজিবলৈ হ'ল। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁচোন। ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি কৈছোঁ। এফালে বেটাৰ কি বাদ, সেইকাৰণে কোচত লৈ আছোঁ। বেটাক লৈ আছোঁ এইফালে। হাই হৈ দে বেটা। বেটা এইফালে। মিষ্টাৰে ডেস্কটপত কিবা কিবি কৰি আছে আৰু মই দৰ্শক হৈ আছোঁ। এফালে চাহৰ যোগাৰটো কৰি আছোঁ। চাহৰ যোগাৰ মানে কি আৰু, ঘৰত থাকিলে মানে অকণমান সময়ৰ পিছতে চাহটো লাগিবই, লাল চাহ। এফালে বেটা বিচনাতে শুৱাই থৈছোঁ, খেলি আছে বিচনাতে। আমাৰ গাঁৱত এইবাৰ ধৰ্ম হুঁচৰি গাব, সেইকাৰণে গাহৰি মাংস খোৱাটো বন্ধ হৈ যাব। ধৰ্ম হুঁচৰি গাই শেষ হোৱাৰ পিছত আকৌ খাব পাৰিম যেনিবা। খাব পাৰিম মানে আচলতে আমাৰ খোৱা নিয়ম নহয়, সেইকাৰণে আমি বাহিৰত বনাইছোঁ। আচলতে গেছত বনাব দিয়ে, কিন্তু গেছ শেষ হোৱাৰ বাবে বাহিৰৰ জুইকুৰাতে বনাইছে মিষ্টাৰে। গেছ শেষ হোৱা বহুত কেইদিনে হ'ল, ভৰোৱা নাই। ভৰাব নালাগে বুলি কৈছোঁ। পইচা পাতিৰ অসুবিধা, লগতে বিহুলৈ হোৱাকৈ একেবাৰে ভৰাব কৈছোঁ। চাহ তাহবোৰতো ইণ্ডাকশ্যনখনতে বনোৱা হয়েই, যিহেতু ইমান প্ৰয়োজন নাই বুলি ভাবিছোঁ। সেইকাৰণে আজিকালি তাতে ঠাণ্ডা দিন, জুইত বনাবলৈও ভাল ভাত চব্জি, সেইকাৰণে ভৰাব নালাগে বুলিয়ে কৈছোঁ। অলপ মিতব্যয়ী হ'বলৈ শিকিছোঁ। কিজানিবা অলপমান ধনী হৈ কথাটো কৈছে দেই। বেটাৰী এইকেইদিন গা বেয়া হৈ আছে, সেইকাৰণে বিচনাতে খেলাই থৈছোঁ। তলত বহাই দিলে মানে ঠাণ্ডা লাগিব বুলি বিচনাতে শুৱাই থৈছোঁ। উবি হৈছে, লাহেকৈ বগাবলৈ আৰম্ভ কৰিছে যেনিবা। তথাপিও উবি কৰাই থৈ দিলে মানে ইমান টেনশ্যন নাথাকে। যদি বহাই দিওঁ তেতিয়া কিন্তু দিনে দিনে যাবলৈ বিচাৰে। সেইকাৰণে উবি কৰাই থৈ দিছোঁ বিচনাত। খেলা বস্তু দুটামান দি কাম দুটামান আছে কৰিবলৈ। নহ'লে কোনোবা লৈ দিওঁতা নোলালে মানে কামবোৰ কৰাই নহয়, কামবোৰ তেনেকৈয়ে থাকি যায়। সেইকাৰণে বহুত দেৰিলৈকে কামবোৰ কৰি শেষে নহয় মোৰ। এইকেইদিন ভালকৈ শুবলৈও পৰা নাই। বেটাৰ কাহ ধৰি থাকে, উশাহ লোৱাত অসুবিধা হৈছে অলপ। উশাহ লোৱা মানে উশাহ লওঁতে চেঁচে বাজে। সেইকাৰণে এইকেইদিন ৰাতিপুৱা প্ৰায় 2-3টামান বজাৰ পৰা আৰম্ভ হয় আৰু তাৰ পৰা শুব নোৱাৰে আৰু একেৰাহে কাহি থাকে। ইমান বেছি কাহ ধৰিছে নহয়। প্ৰত্যেক মাহে ডক্তৰৰ ঘৰলৈ যাবই লগা হয়। আচলতে ডক্তৰ দেখাই আছোঁ। কাহটো ডক্তৰক দেখুৱাৰ লগে লগে দৰৱখিনি খাই ভাল হয়, কিন্তু আকৌ হয়। কফখিনি আচলতে ওলাই শেষ নহয় চাগৈ, সেইকাৰণে আকৌ হয়। এইবাৰ সেইকাৰণে আগৰ যোনখিনি দৰৱ ডক্তৰে দিছিলে, সেইখিনি দৰৱে খুৱাই আছোঁ আৰু অলপ গাঁৱলীয়া দৰৱো খুৱাই আছোঁ। গাঁৱলীয়া দৰৱ খুৱাবলৈও আকৌ সৰু বাচ্চা হয় নহয়, দিগদাৰ হয়। তথাপিও অকণমান খুৱাই দিছোঁ অলপ কমকৈ। ডক্তৰৰ ওচৰত গ'লে মানে যিমানবাৰ যাওঁ নহয়, একেখিনি দৰৱে দি থাকে মানে। সেইকাৰণে এবাৰ ডক্তৰৰ ওচৰলৈ যোৱা নাই। আগতে দিয়া দৰৱখিনিকে খুৱাই আছোঁ। কেতিয়া ডাঙৰ হয় নিচিনা লাগে দেই, ইমান কষ্ট পাইছে নিচিনা লাগে। আমি ডাঙৰ মানুহবোৰ আহিলে মানে ইমান কষ্ট পাওঁ নহয় জানো। গাহৰি মাংস মিষ্টাৰৰ বহুত প্ৰিয় হয় বুলি ক'ব পাৰি, প্ৰিয় হয়। সেইকাৰণে নিজে বনাই প্ৰায়ভাগ আনিলে মানে নিজে বনায় আৰু খায়।
ময়ো খাওঁ যেনিবা, কিন্তু ইমানো প্ৰিয় নহয় মিষ্টাৰৰ নিচিনা। মিষ্টাৰে বেছি ভাল পায়, বহুত বেছি ভাল পায় চিপছছে। মই কিন্তু চিকেন আটাইতকৈ বেছি ভাল পাওঁ। চিকেন মানে লোকেল মুৰ্গীটো ভাল পাওঁ। আপোনালোকে বাৰু কি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। কামখিনি শেষ হোৱাৰ পিছত ভাবিলোঁ তাঁতখন অলপ বওঁ বুলি। তাঁতখনৰ ওচৰতে বেটাক বহুৱাই লৈছোঁ, টিপালখন পাৰি। এইফালে আইতা, ওচৰৰ বাৰীকেইজনী আৰু বেটা এনেই বহি আছে, খেলাই আছে। বেটাক লৈ নিদিলে মানে বেটাক তেনেকৈ লৈ থাকিব নালাগে আচলতে। ওচৰতে কোনোবা চাই থাকিলে হয়, নহ'লে কিবা কিবি খাই দিয়ে, যি পায় তাকে খাই নিয়ে। আৰু কেতিয়াবা বগাবলৈ লৈ নহয়, তেতিয়া পৰি যায়। বগাবলৈ লওঁতে নপৰে আচলতে, কেতিয়াবা থিয়হি দিব বিচাৰে, মানে বগোৱাই নাই এইফালে থিয়হি দিব বিচাৰে, সেইকাৰণে পৰি যায়। মানুহ নহ'লে থ'বই নোৱাৰি, আৰু ওচৰত কোনোবা নহয় কোনোবা থাকিবই লাগিব। তাঁতখন অলপ বৈ লওঁ। আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।